বেলা চাহটো খাই ল নাকি বিক্ৰী মোটামুটি বেয়া নহয়, ভালেই চলি আছে। গধূলালে আৰু ধুনীয়া হ'ব। এতিয়া পঢ়িবৰ কাৰণে মানুহ আহিব টান পাইছে। জলকীয়া 10 টকাৰ পৰা ধৰি এতিয়া কেৰুলা 10 টকাৰ পৰা ধৰি আছে। এনেই শ্বৰ্টবিলাকৰ দাম অলপ বেছি, 2600, 2700, 1600, 1200 এনেকুৱা আৰু। কি ভাল হৈছে বিক্ৰী শ্বৰ্ট এতিয়া বেচিব পৰা নাই, বেছিম আৰু আহিলে কাষ্টমাৰ আহিব। আজি কালি দিনটোও আছে। মাটিৰ সামগ্ৰী বম বাৰুদ এইবোৰত বম মানে আপোনাৰ ফুলজাৰি চুলজাৰি মাটি চাকি বিক্ৰী ভালেই হৈছে। যোৱাকালিৰ দৰে আজি এতিয়ালৈকে তেনেকুৱা হোৱা নাই। যোৱাকালি যথেষ্টখিনি ভাল আছিল। সন্ধ্যা সময়ত বিক্ৰী হয়, ভাটিবেলা সময়ত।